ৰৈ ৰৈ বিনালে গানটো আমি সকলোৱে শুনিছোঁ। গানৰ কথা ভাল, গানৰ সুৰ ভাল, তাতে জুবিন দাৰ কণ্ঠ। গানটো ইমানেই ধুনীয়া হৈছে, ইমানেই ভাল হৈছে, আমি সকলোৱে গানটো শুনি খুব ভাল পাইছোঁ। কিন্তু আচলতে গানটোত বুজাব বিচাৰিছে কি কৈছে গানটোত, সেয়া যেন আমি জানিবলৈ চেষ্টা কৰিছোঁ। জুবিন দাৰ ৰৈ ৰৈ বিনালে গানটোত দুটা অন্তৰা আছে। এটা হ'ল সপোনৰ ৰথ আজি হতবাক স্তব্ধ, জীৱনৰ পথ আজি মলিন বিবৰ্ণ, জীৱনৰ যাত্ৰা তোমাতেই বিলীন, তোমাতেই বিলীন। আন এটা অন্তৰা হ'ল অহোৰাত্ৰি অনাবিল, স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আগত সূৰ্যৰ দিবা স্বপ্ন দিবা স্বপ্ন। অন্তৰা দুটাত আচলতে জীৱনৰ গভীৰ ৰহস্য সোমাই আছে। আজি আমি এই অন্তৰা দুটাৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি থ'ব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। 1 নম্বৰ অন্তৰাটো হ'ল সপোনৰ ৰথ আজি হতবাক স্তব্ধ, জীৱনৰ পথ আজি মলিন বিবৰ্ণ, জীৱনৰ যাত্ৰা তোমাতেই বিলীন, তোমাতেই বিলীন। সপোনৰ ৰথ, ৰথ হ'ল বিজয়ৰ প্ৰতীক, ৰথ হ'ল গতিশীল। সপোনৰ ৰথ জীৱনৰ প্ৰগতি, আশা, আকাংক্ষা আৰু ভৱিষ্যতলৈ জীৱনটো ভৱিষ্যতলৈ আগুৱাই লৈ যোৱাৰ যিয়ে সহায় কৰে, তাক কৈছে সপোনৰ ৰথ। হতবাক স্তব্ধ, হতবাক স্তব্ধ মানে হঠাৎ নিস্তব্ধ হৈ ৰৈ যোৱা, আচৰিত হৈ ৰৈ যোৱা, গতিহীন হৈ যোৱা। এই শাৰীটোত ক'ব বিচাৰিছে যে জীৱনত যি আশা আকাংক্ষালৈ আগবাঢ়িব বিচাৰিছিল, সেই সকলোবোৰ যেন আজি হঠাৎ আচম্বিত হৈ ৰৈ গৈছে। জীৱনৰ গতি যেন হঠাৎ বন্ধ হৈ গৈছে, যেন ভৱিষ্যতৰ প্ৰতি থকা উৎসাহ, প্ৰেৰণা আৰু সপোনবোৰ আজি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে আৰু জীৱনৰ প্ৰগতি যেন স্থবিৰ হৈ ৰৈ গৈছে। জীৱনৰ পথ আজি মলিন বিবৰ্ণ, জীৱনৰ পথ মানে হৈছে জীৱনটোৱে যিটো দিশত গতি কৰিব বিচাৰে। মলিন বিবৰ্ণ মানে ৰং নোহোৱা হৈ যোৱা, অৱসাদগ্ৰস্ত হৈ যোৱা, উজ্জ্বলতা নাইকিয়া হৈ যোৱা। এই শাৰীটোত ক'ব বিচাৰিছে যে জীৱনটোৱে গতি কৰা পথত কোনো উজ্জ্বলতা নাই, কোনো আশা নাই, কোনো আনন্দ নাই। জীৱনৰ যেন সকলো ৰং হেৰাই গৈছে। জীৱনৰ পথ যেন নিৰুৎসাহ আৰু দুখেৰে ভৰি পৰিছে। জীৱনৰ যাত্ৰা তোমাতেই বিলীন, জীৱনৰ যাত্ৰা মানে জীৱনৰ আৰম্ভণিৰ পৰা জীৱনৰ শেষলৈকে হোৱা সমস্ত পৰিক্ৰমাক বুজাইছে। তোমাতেই বিলীন, বিলীন মানে সমৰ্পিত কৰা, যাহ যোৱা, মিলি যোৱা, হেৰাই যোৱাক বুজাইছে। এই সম্পূৰ্ণ অন্তৰাটোত এইটোৱে বুজাব বিচাৰিছে যেন জীৱনৰ সমস্ত আশা সপোন ভংগ হোৱাৰ পিছত, জীৱনৰ সকলো পথৰ ৰংবোৰ নাইকিয়া হৈ যোৱাৰ পিছত যেন জীৱনটো কাৰোবাৰ ওচৰত বিলীন কৰি দিব বিচাৰিছে, যেন কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচাৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল তোমাতেই বিলীন মানে তোমাতেই মানে তুমি বুলি জুবিন দাই কাক সম্বোধন কৰি গৈছে, সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। 2 নম্বৰ অন্তৰাটো আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব।